কা বুলি ক'লে আচলতে আমি বুজো কাউৰীয়ে মাতে কা কা কা, কিন্তু কথা হ'ল কাউৰীয়ে কেতিয়া মাতে? আমাৰ ধাৰণা, আমাৰ মা দেউতাই কয় যেতিয়া কাউৰীয়ে মাতে তেতিয়া বোলে কা কাকে মাতিলে ঘৰলৈ আলহী আহে। এতিয়া কাউৰী কা কা হৈ গ'ল, অসমলৈ আলহী আহিবলৈ আঢ়ৈ কোটি আলহী সাজু হৈ আছে, তেওঁলোকে আদৰিবলৈ সাজু হৈ আছে। গতিকে আমি কোনো কাৰণতে অসম চুক্তি এটা আখৰো তথা এটা দফাও বাদ দিব নোৱাৰিব। সেই দাবীৰে জনসাধাৰণ নামি আহিছে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সাধাৰণ জনতা ওলাই আহিছোঁ। আজি আমাৰ আন্দোলন অহিংস আন্দোলন, ইয়াত কোনো স্থান নাই। গতিকে আজি আমি কৰিছোঁ শিল্পীসকলক লগত লৈ গীতৰ জৰিয়তে, কবিতাৰ জৰিয়তে আমি প্ৰতিবাদ কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে অতি শীঘ্ৰে গ্ৰহণ কৰা আইনখনৰ বিহুতে ব্যৱস্থা লওক, নহ'লে অসম আকৌ গাঁও গাঁওকৈ জ্বলিব। আমাৰ কণ্ঠ কেতিয়াও স্তব্ধ নহয়। আমি লাচিতৰ সন্তান, লাচিতৰ সন্তান আমি। গতিকে যেনেকৈ মোমাইক কাটিছিল দেশতকৈ ডাঙৰ নহয় বুলি, সেইবুলি আমিও যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। অসমীয়া যাতে কুণ্ঠাবোধ নকৰোঁ। আহোয়া আহোয়া কেব আমাক নালাগে নালাগে নালাগে। কাউৰীয়ে কা কা কৈ মাতি নতুন আলহী আমাৰ মাজলৈ আনিব নালাগে নালাগে নালাগে। যিদিনাখন সেইদিনা মাত্ৰ আমাৰ বাইপাছ চকত বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈ গৈছিল যোনদিনাই মই আসন দখল কৰিম সেইদিনাই পিছদিনাই বাংলাদেশৰ তালি টোপোলা লৈ ইয়াৰ পৰা যাবগৈ। কিন্তু এতিয়া কৰিছে কি, বাংলাদেশীক আদৰিবলৈ ব্যৱস্থা কৰিছে, আমাক খেদিবলৈ প্ৰয়াস কৰিছে। এইটো চক্ৰান্ত আমি কোনো কাৰণতে নামানো। আমি গীতৰ মাজেৰে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ। আমাৰ মাজত আছে আমাৰ উদীয়মান শিল্পী অনিল হাজৰিকা। যেনেকৈ জোপোহা হাবিত বাঘ থাকে তেনেকৈ তোমাৰ ঘৰৰ কিনাৰৰ ল'ৰা, কোনেও চিনি নাপায় ৰাইজ, তেওঁ কি প্ৰতিবাদী কণ্ঠই যি গীত গাব আপোনালোকে শুনক। অনিল আহা, এয়া ৰাইজে হাত চাপৰি অকণ সহযোগ কৰিলে আমি ভাল পাওঁ। হেল্ল', অসমবাসী ৰাইজলৈ মোৰ মাতৃপ্ৰেমৰ শুভেচ্ছা জনাইছোঁ। বেছি সময় নকৰোঁ, আজি অন্তিম ক্ৰমে পাইছোঁ। মই গাইছোঁ, মোৰ অসমৰ শত শত জনগণ, অসমীয়াই লৈ এধানি মৰম, দেচোন দে দেচতিয়াই, দেচোন দে দেচতিয়াই, দূৰৰ পৰাই নেথাকি চাই, আচোন চাপি কুচি সকলোৱে মিলি জুলি আগবাঢ়িলে এই জয় নিশ্চয়। মোৰ অসমৰ শত শত জনগণ, অসমীয়াই লৈ এধানি মৰম, দেচোন দে দেচতিয়াই, দেচোন দে দেচতিয়াই, দূৰৰ পৰাই নেথাকি চাই, আচোন চাপি কুচি সকলোৱে মিলি জুলি আগবাঢ়িলে এই জয় নিশ্চয়, জয় নিশ্চয়, জয় নিশ্চয়। এই বীৰ লাচিতে মোগলক ভেটিছিল এই অসমতে, মনত পৰে হৰিয়া কৰি এই বীৰ লাচিতে মোগলক ভেটিছিল এই অসমতে, বীৰাংগনা কনক লতাই জাতিৰ বাবেই পতাকা উৰুৱাই, বীৰাংগনা কনক লতাই জাতিৰ বাবেই পতাকা উৰুৱাই, বিষ্ণুজ্যোতি ভূপেন হাজৰিকাই অসমীয়া কৃষ্টিক থৈ গ'ল ঘূৰেৰে সদায়,
অসমীয়া কৃষ্টিক থৈ গ'ল সুৰেৰে সদায় অনিল বৰাৰ কথা পৰিছে মনত অসমীয়া ভাষা আমি ৰাখিম অসমত অসমীয়া ভাষা আমি ৰাখিম অসমত সেই কথা নাযাবি পাহৰি মোৰ অসমবাসী ও মোৰ অসমৰ শত শত জনগণ অসমীয়াই লৈ এধানি মৰণ দেচোন দে দেশতীয়াই দেচোন দে দেশতীয়াই দূৰৰ পৰাই নেতা পিছাই আচোন চকু খুচি সকলোৱে মিলি জুলি আগবাঢ়িলে জয় নিশ্চয় জয় নিশ্চয় জয় নিশ্চয় জয় নিশ্চয় সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু জাতীয় সংগঠক ছাত্ৰ সংঘাই আমাক কৈছে 5 বছৰ আগতে আন্দোলন কাৰ্যসূচী সামৰিব লাগে সেই আজি আমি ইমানতে সামৰিছোঁ ভৱিষ্যতে আকৌ লগ পাম ৰাইজৰ মাজলৈ ওলাই আহিল জয় আই অসম জয় আই অসম লগতে কৈছোঁ জাতিৰ স্বাৰ্থতকৈ দল কোনো জাতিতকৈ দল ডাঙৰ নহয় জাতিতকৈ কোনো দল ডাঙৰ নহয় গতিকে জাতিৰ স্বাৰ্থত সেই সকলো লোকক আমি আহ্বান জনাইছোঁ সেই সকলোকে আমি আহ্বান জনাইছোঁ আপোনালোক আমাৰ মাজলৈ আহক ৰাইজৰ লগত সহযোগ কৰক কাৰ প্ৰতিবাদ কৰক আৰু এটা কথা আমি আজি ৰাইজক সাৱধান কৰি দিছোঁ ক্ষমা কৰিব সাৱধান নহয় অনুৰোধ কৰি দিছোঁ যাতে বহিৰাগতক মাটি বেচা নহয় বহিৰাগতক মাটি বেচা নহয় বহিৰাগতক মাটি বেচা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক জয় আই অসম ধন্যবাদ অসমীয়া মানুহখিনি আজি লগ হৈ প্ৰতিবাদ কৰিছোঁ